Hi friends, welcome to my YouTube channel Defense in Assamese. এই চেনেলটোত আমি ডিফেন্স সম্বন্ধীয় যিকোনো খবৰৰ সম্পৰ্কে আলোচনা কৰোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছো ভাৰতীয় এয়াৰ ডিফেন্স সিস্টেমৰ বিষয়ে। এয়াৰ ডিফেন্স সিস্টেম হৈছে এনে এক ব্যৱস্থা যি শত্ৰু ৰাষ্ট্ৰৰ বায়ু আক্ৰমণক আকাশমাৰ্গতে ধ্বংস কৰিব পাৰে। এয়াৰ ডিফেন্স সিস্টেমে এখন ৰাষ্ট্ৰক শত্ৰু ৰাষ্ট্ৰৰ পৰা অহা যুদ্ধ বিমান মিছাইল আদি আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে। চীন পাকিস্তান আদি শত্ৰু ৰাষ্ট্ৰৰ বায়ুৰ আক্ৰমণৰ পৰা আমাক ৰক্ষা কৰি থকা ভাৰতীয় ডিফেন্স সিস্টেমৰ বিষয়ে জানো আহক। চীন পাকিস্তান আদিৰ দৰে শত্ৰু ৰাষ্ট্ৰৰ বায়ুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ভাৰতে বিভিন্ন প্ৰকাৰৰ ডিফেন্স সিস্টেমৰ ব্যৱহাৰ কৰে। ভাৰতীয় এই ডিফেন্স সিস্টেমসমূহক মূলতঃ তিনিটা ভাগত ভাগ কৰিব পাৰি। এই ভাগসমূহ হৈছে এণ্টি বেলিষ্টিক বা লং ৰেঞ্জ এয়াৰ ডিফেন্স সিস্টেম, লং মিডিয়াম এণ্ড শ্বৰ্ট ৰেঞ্জ এয়াৰ ডিফেন্স সিস্টেম আৰু টেকটিকেল এয়াৰ ডিফেন্স সিস্টেম। কোনো শত্ৰু ৰাষ্ট্ৰৰ বেলিষ্টিক মিছাইলসমূহক বহু দূৰত আকাশমাৰ্গতে নিৰ্শেষ কৰিব পৰা ডিফেন্স সিস্টেমসমূহকে এণ্টি বেলিষ্টিক নাইবা লং ৰেঞ্জ এয়াৰ ডিফেন্স সিস্টেম বুলি কোৱা হয়। ইয়াৰ ভিতৰত আছে S-400 পৃথিৱী এয়াৰ ডিফেন্স সিস্টেম আৰু এডভান্স এয়াৰ ডিফেন্স সিস্টেম। S-400 হ'ল ৰাছিয়া নিৰ্মিত এক লং ৰেঞ্জ এয়াৰ ডিফেন্স সিস্টেম যি 400 কিলোমিটাৰ আঁতৰতে শত্ৰুৰ মিছাইল তথা ফাইটাৰ জেটক ধ্বংস কৰিব পাৰে। পৃথিৱী এয়াৰ ডিফেন্স সিস্টেম হৈছে এনে এক এয়াৰ ডিফেন্স সিস্টেম যি বেলিষ্টিক মিছাইলক পৃথিৱী এটমস্ফিয়াৰৰ বাহিৰলৈ গৈ 300 কিলোমিটাৰ দূৰত্বতে ধ্বংস কৰিব পাৰে। পৃথিৱী এয়াৰ ডিফেন্স সিস্টেম ভাৰতে নিজে নিৰ্মাণ কৰা স্বদেশী এয়াৰ ডিফেন্স সিস্টেম। আনহাতে এডভান্স এয়াৰ ডিফেন্স সিস্টেমো এক লং ৰেঞ্জ এণ্টি বেলিষ্টিক এয়াৰ ডিফেন্স সিস্টেম যি বেলিষ্টিক মিছাইলক 200 কিলোমিটাৰ আঁতৰতে ধ্বংস কৰিব পাৰে। এই এডভান্স এয়াৰ ডিফেন্স সিস্টেম ভাৰতত নিৰ্মাণ কৰা এক স্বদেশী এয়াৰ ডিফেন্স সিস্টেম। এতিয়া আমি আলোচনা কৰিবলৈ লৈছোঁ লং মিডিয়াম এণ্ড শ্বৰ্ট ৰেঞ্জ এয়াৰ ডিফেন্স সিস্টেমসমূহৰ বিষয়ে। ইয়াৰ ভিতৰত আছে S-200 বৰাক, স্পাইডাৰ আৰু আকাশ এয়াৰ ডিফেন্স সিস্টেম। S-200 হ'ল ৰাছিয়া নিৰ্মিত লং মিডিয়াম এণ্ড শ্বৰ্ট ৰেঞ্জ এয়াৰ ডিফেন্স সিস্টেম আৰু ইয়াৰ ৰেঞ্জ হৈছে 300 কিলোমিটাৰ। বৰাক 8 হ'ল লং মিডিয়াম আৰু শ্বৰ্ট ৰেঞ্জত আঘাত সানিব পৰা এটা এয়াৰ ডিফেন্স সিস্টেম। ইয়াৰ দুটা প্ৰকাৰ আছে, এটা লং আৰু এটা শ্বৰ্ট ৰেঞ্জ। ইয়াৰ ৰেঞ্জ হ'ল 100 পৰা 150 কিলোমিটাৰ। ইয়াক ভাৰত আৰু ইজৰাইলে মিলি যৌথভাৱে তৈয়াৰ কৰিছিল। স্পাইডাৰ হ'ল লং মিডিয়াম আৰু শ্বৰ্ট ৰেঞ্জত আঘাত সানিব পৰা এয়াৰ ডিফেন্স সিস্টেম। ইয়াত দুই ধৰণৰ মিছাইল আছে, পাইথান আৰু দৰবী মিছাইল। ই ইজৰাইলত নিৰ্মিত এক এয়াৰ ডিফেন্স সিস্টেম। এতিয়া আমি আকাশ মিডিয়াম ৰেঞ্জ এয়াৰ ডিফেন্স সিস্টেমৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। ইয়াৰ ৰেঞ্জ হৈছে 30 কিলোমিটাৰ। ই ভাৰতৰ দ্বাৰা নিৰ্মিত এক স্বদেশী এয়াৰ ডিফেন্স সিস্টেম। এই এয়াৰ ডিফেন্স সিস্টেমসমূহৰ উপৰিও ভাৰতে USA, AK, এম্ব্ৰেলা, চিলিকা আদি একেবাৰে কম ৰেঞ্জৰ ডিফেন্স সিস্টেমসমূহ ব্যৱহাৰ কৰে। এনেধৰণৰ ডিফেন্স সম্বন্ধীয় খবৰ পাই থাকিবৰ বাবে চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।